শিৱসাগৰ চিৰিজৰ পাৰ্ট 2ত আপোনালোকে দেখা পালে যে আমি তেজপুৰৰ পৰা আহি বৰ্তমান যোৰহাটত পালোহি আৰু যোৰহাটত আমি এটি খুবেই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ মনোমোহা পৰিৱেশৰ মাজত আমি আছোঁহি আৰু মানে আমি যোনটো গেষ্ট হাউচত আছোঁ সেই গেষ্ট হাউচটোৰ পৰিৱেশটো অতি খুবেই সুন্দৰ আৰু এইখিনিতে মই দুটা কথা কৈ দিব বিচাৰোঁ যে মই যোৱা কেইদিনমানৰ পৰা মই ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই যিহেতু মোৰ গাটো বহুত বেছি বেয়া হৈ আছিলে সেয়ে মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ কিন্তু এতিয়াৰ পৰা মই শিৱসাগৰ চিৰিজৰ লগতে সম্পূৰ্ণ মই ভিডিঅ' কণ্টিনিউ কৰি যাম আৰু লগতে এটা কথা কওঁ যে মই এই চিৰিজটো আপোনালোকৰ মাজলৈ মই 4টা পাৰ্টছত ভাগ কৰি দিম বুলি কৈছিলোঁ কিন্তু এইবাৰ আপোনালোকলৈ মই 5টা পাৰ্টছত আগবঢ়াই দিম আৰু এইপিনে আপোনালোকে দেখিবলৈ পাইছে যে আমি যোনটো গেষ্ট হাউচত আছোঁ তাৰে পৰিৱেশটো কিমান সুন্দৰ এইপিনে পুখুৰী ঘাঁহ আৰু এইপিনে যোনজন মালিক তেখেতে বিভিন্ন ধৰণৰ ঔষধি গছৰ খেতিও কৰি থৈ দিছে তাতে আৰু এইপিনে বিভিন্ন ধৰণৰ ফুল আছে মৌ মাখি বাঁহ তাৰপিছত আৰু আমি এইপিনে পিছফালৰ পৰা অকণমান আগফালে আহি পালোঁ গেষ্ট হাউচটো আৰু আগফালৰ পৰিৱেশটো খুবেই সুন্দৰ আপোনালোকে দেখিবলৈ পাইছে আৰু গেষ্ট হাউচটোৰ নাম হৈছে বননি আৰু যেনেকুৱা নাম তেনেকুৱা পৰিৱেশ এইপিনে দেখিবলৈ পাইছে ঝুলনাও আছে আৰু ঝুলনাও জ্বলিব পাৰে মন গ'লে আপোনালোকে তাৰপিছত অকণমান সময় আমি গেষ্ট হাউচত কটাই তাৰপিছত ওলাই দিলোঁ যোৰহাটখন এক্সপ্ল'ৰ কৰিবলৈ আৰু এক্সপ্ল'ৰ মানে তেনেকৈ কৰা নহ'ল যোৰহাটখন যিহেতু আমি বহুত দেৰিকৈ ওলাইছিলোঁ ঘৰৰ পৰা সেয়েহে সন্ধিয়াও লাগি গ'ল তো আমি লাচিত মৈদামেই ফুৰি এনেকৈ গুচি গ'লোঁ আৰু এইপিনে লাচিত মৈদাম আৰু এইপিনে বীৰ লাচিত বৰফুকনৰ মূৰ্তি তাৰপিছত অকণমান সময় আমি লাচিত ভৱনত কটাই এইপিনে মৈদাম চাই ওলাই দিলোঁ আৰু এনেকুৱা হ'ব সম্পূৰ্ণ বনোৱাৰ পিছত লাচিত মৈদামখন তাৰপিছত আমি আকৌ আমাৰ গেষ্ট হাউচৰ পিনে উভতি দিলোঁ এইপিনে যোৰহাটৰ অইল ইণ্ডিয়া লিমিটেড আৰু ইয়াতে এটা বস্তু মন কৰিলোঁ যে ইয়াতে খুবেই বেছি ট্ৰেফিক আৰু ট্ৰেফিকৰ বহুত বেছি সমস্যা আছে আৰু সেইপিনে ট্ৰেফিক পাৰ হৈ আৰু আমি আহি গ'লোঁ চাহ খাবলৈ তাৰপিছত ইয়াতে পেটিছ ল'লোঁ ৰাবৰি ল'লোঁ আৰু ইয়াত চাহ খাই বৈ লৈ আকৌ আমি গেষ্ট হাউচৰ পিনে ওলাই দিলোঁ তাৰপিছত গেষ্ট হাউচ আহি পাৰ্ট 2ত দেখুৱাইছিলোঁ যে বোকাঘাটত ৰখিছিলোঁ তো তাতেই দুটামান পেৰা লৈ লৈছিলোঁ আৰু ৰুমত খাম বুলি তো অকণমান সময় গেষ্ট হাউচতে কটাই মেলি বাহিৰতে বহি আৰু খোৱাৰ সময় হৈ গ'ল খাই বৈ লৈ আমিও ৰুম পালোঁহি তো আজিলৈ ভিডিঅ'টো ইমানেই বাই